নমস্কাৰ, মই মমি আপোনালোক সকলোকে পুনৰবাৰ দিয়ালিনা হোম কৰ্ণাৰলৈ স্বাগতম জনাইছো। পজিটিভ ঊৰ্জা বা পজিটিভ এনাৰ্জি আমাৰ ঘৰখনত, আমাৰ মনত অতি প্ৰয়োজন। সুখ, শান্তি, সমৃদ্ধি যেনেকৈ আমাৰ ঘৰখনত অতি প্ৰয়োজন, সেই সুখ, শান্তি, সমৃদ্ধিৰ কাৰণে আমাক প্ৰয়োজন হয় পজিটিভ ঊৰ্জা বা পজিটিভ এনাৰ্জিৰ। পজিটিভ এনাৰ্জিয়ে আমাৰ মনটো সুস্থ কৰি ৰাখে। ঘৰখনৰ সদস্যৰ মাজত মৰম চেনেহ মিলাপ্ৰীতিৰ কাৰণে প্ৰয়োজন হয় পজিটিভ এনাৰ্জি। মনটো আমাৰ সুস্থ নহলে কোনো কথা বা কামতেই আমি মনোযোগ দিব নোৱাৰো। অসুখ বিসুখ হলে ডাক্তৰ দৰৱৰ লগতেই সমানে প্ৰয়োজন নিজৰ মনৰ সাহস, সুস্থ এটা পৰিৱেশৰ। বৰ্তমান সময়ৰ বিভিন্ন সমস্যা, বিভিন্ন চিন্তা আদিৰ কাৰণে নিজৰ মনটোৰ চিকিৎসা বা পৰিৱেশটো বাতানুকূল কৰি সজাই ল'ব লাগিব আমি নিজেই। এইখিনিৰ কাৰণে প্ৰয়োজন হয় আমাক পজিটিভ এনাৰ্জিৰ। কিন্তু আপোনাৰ ঘৰখনত পজিটিভ এনাৰ্জি আনিব কেনেকৈ? আজিৰ ভিডিঅ'ত আমাৰ প্ৰত্যেকৰে ঘৰখনত আৰু ঘৰখনৰ সদস্যৰ মনত কি উপায়েৰে পজিটিভ ঊৰ্জা বৃদ্ধি কৰি মানসিকটো সুস্থ কৰি ৰাখিব পাৰি তাৰ বিষয়ে কেইটামান উপায় জনাম। যদি উপায়কেইটা ভাল লাগে প্লিজ ভিডিঅ'টোত এটা লাইক দিব আৰু আপোনালোকৰ আপোনজন বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালো। আৰু এই চেনেলৰ নতুন দৰ্শকসকলক চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অল কৰিবলৈকো অনুৰোধ জনাইছো। এখন ঘৰত পজিটিভ এনাৰ্জি আনিবলৈ প্ৰথম উপায়টো হ'ল পোহৰ। আমাৰ ঘৰখন সদায় পোহৰময় কৰি ৰাখিব লাগে। ৰাতিপুৱাতে প্ৰত্যেক ৰুমৰ দুৱাৰ খিৰিকীসমূহ খুলি দিব লাগে, তেতিয়া বাহিৰৰ পোহৰৰ লগতে মুকলি বতাহো ঘৰত প্ৰৱেশ কৰি আমাৰ শৰীৰত সেই মুকলি বতাহৰ প্ৰভাৱ পৰিব। মুকলি বতাহ আমাৰ শৰীৰৰ কাৰণে কিমান প্ৰয়োজন আমি সকলোৱে জানো। যিহেতু ব্যস্ততাৰ কাৰণে আমাৰ সময় নহয় যে আমি বাহিৰত গৈ কিছু মুকলি বতাহ লমগৈ। পুৱাৰ সূৰ্যৰ তাপৰ দৰেই পুৱাৰ বতাহ শৰীৰৰ কাৰণে অত্যন্ত আৱশ্যক। আনহাতে ঘৰটো পোহৰ হৈ থাকিলে মনত পজিটিভ ঊৰ্জা বৃদ্ধি হৈ মনটো সজীৱ তথা আনন্দময় হৈ পৰে। পোহৰে মন আৰু শৰীৰ সক্ৰিয় কৰি ৰাখে। দ্বিতীয়তে, ৰাতিৰ সময়তো ঘৰত ব্যৱহাৰ কৰা লাইটসমূহ বেছি ভল্টেজৰ অৰ্থাৎ বেছি পোহৰৰ লগাব লাগে। যিমানেই ৰুমবোৰ পোহৰ বেছি হয় কাম কৰিও ভাল লাগে। বিশেষকৈ কিটচেন, সন্তানৰ পঢ়া ৰুম বা আন সদস্যসকল যি ৰুমত বেছি সময় কটায় বা নিজৰ কৰ্তব্য দায়িত্বসমূহ অফিচৰে হওক বা অধ্যয়নৰ ক্ষেত্ৰতেই হওক যি ৰুমত কৰে, তেনে ৰুমত সদায় পোহৰ বেছি হ'ব লাগে। মনত পজিটিভিটি বাঢ়ে আৰু তেতিয়াই একাগ্ৰতা আৰু মনোযোগ বৃদ্ধি হয়। মনত আনন্দৰ সৃষ্টি হয়। পোহৰময় পৰিৱেশে মনত পজিটিভ এনাৰ্জি বৃদ্ধি কৰে। তৃতীয়তে, ঘৰত এনে কিছুমান ফটো বা ডেকৰেটিভ সামগ্ৰী ৰাখিব লাগে যিসমূহ দেখি থাকিলে মনত সাহস, মনত আনন্দৰ সৃষ্টি হয়। কাৰণ সাহস আৰু আনন্দ মানেইতো পজিটিভ মন এটা। নিজৰ ঘৰখন সজাবলৈ কাৰনো মন নাযায়, নহয়নে? ভগৱান কৃষ্ণৰ ফটো, 7 ৰানিং হৰ্চেছৰ ফটো, ধাতুৰ কাছ, ত্ৰিশূল, স্বাস্তিক এনেধৰণৰ অনেক বাস্তুশাস্ত্ৰৰ ডেকৰেটিভ আইটেম আছে যিয়ে এখন ঘৰত পজিটিভ এনাৰ্জি বৃদ্ধি কৰে। অৱশ্যে এনেধৰণৰ ডেকৰেটিভ সামগ্ৰীসমূহ ৰখাৰ নিৰ্দিষ্ট দিশ আৰু স্থান অনুসৰিহে ৰাখিব লাগে। চতুৰ্থতে, আমাৰ মনত যেতিয়া কোনো কথাৰ অভাৰ থিংকিং হয়, মন অস্থিৰ হয়, মনত হতাশা আহে বা নিগেটিভ চিন্তাই আমাক ঘেৰি ধৰে, তেতিয়া আমি গান শুনা প্ৰয়োজন। আমাৰ মনটোক সুস্থিৰ কৰাত মিউজিক বেষ্ট থেৰাপি। কিন্তু গান শুনোতে গানৰ চিলেকশ্যন উপযুক্ত হ'ব লাগে। দুখৰ সময়ত যদি দুখৰ গানেই শুনিম আমাৰ মনটো ভাল লাগিব জানো? অলপ দিন আগতে জয়া কিশোৰীজীৰ এটা ভিডিঅ' চাওঁতে তেওঁ কোৱা মনত আছে যে আমি দুখ বা চিন্তাক আৱৰি সামৰি ৰাখোঁ, আতুম টোকাৰিকে ৰাখোঁ। তেওঁৱেই কৈছে যে দুখ বা অস্থিৰ মনৰ কাৰণে দুখৰ গান শুনিলে আমি দুখক প্ৰশ্ৰয় দিয়াহে হয়। তেওঁৰ কথাখিনি খুবেই ভাল লাগিলে। সেয়ে দুখ বা টেনচনৰ সময়তো আমি আনন্দৰ গান শুনিব লাগে, ৰোমান্টিক গান শুনিব লাগে। অৱশ্যে হুলস্থুলীয়া গানো নহয়, যি গানে আমাৰ মনত শান্তি দিয়ে। মনত শান্তি বা আনন্দ দিয়া গানে আমাৰ মন মগজুত মধুৰ আৱেগৰ সৃষ্টি কৰে আৰু সেয়াই হ'ল পজিটিভ এনাৰ্জি।
আমি প্ৰত্যেকেই আমাৰ মনৰ অধীন। মন বতাহতকৈও বিগী, গতিকে মনটোক কণ্ট্ৰল কৰা ইমান সহজ নহয়। আমাৰ মনত ভাল বেয়া দুই ধৰণৰ চিন্তা আহিবই। বৰ্তমান জটিল পৃথিৱীত নিজক সুস্থ কৰি ৰখাৰ দায়িত্ব আমাৰ নিজৰেই। বেমাৰ আজাৰ টেনচন কম বেছি পৰিমাণে সকলোৰে আছে আৰু থাকিবই, কিন্তু পজিটিভ এনাৰ্জিয়ে আমাক সাহস দিয়ে, সমস্যাৰ সৈতে যুঁজিবলৈ শক্তি দিয়ে। মানসিক সুস্থতাৰ খুবেই প্ৰয়োজন আমাক। পজিটিভ এনাৰ্জি এখন ঘৰত সুখ শান্তি সমৃদ্ধি বৰ্তাই ৰাখে। এনেবোৰ সৰু সৰু অথচ গুৰুত্বপূৰ্ণ উপায়েৰে আমি ঘৰখনত পজিটিভ উৰ্জা বৃদ্ধি কৰিব পাৰোঁ। পজিটিভ এনাৰ্জি আনিবৰ কাৰণে আমি যদি ঘৰখনত আমি নিজেই সৃষ্টি কৰোঁ, তেতিয়া ঘৰখনত পজিটিভ এনাৰ্জি অনাটো একেবাৰেই কঠিন কাম নহয়। এটা কথা মনত ৰাখিব, পজিটিভ এনাৰ্জিয়ে আমাৰ মনটো সুস্থ কৰি ৰাখে। গতিকে আমাৰ প্ৰত্যেক ঘৰৰে সুখ শান্তি সমৃদ্ধিৰ কাৰণে পজিটিভ এনাৰ্জি অতি প্ৰয়োজন। আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। ভৱিষ্যতলৈ এনেকুৱা টিপছ আপোনালোকলৈ লৈ আহিম। ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। শেষলৈকে মনোযোগেৰে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ।